वेलकम टू अनादर भिडिओ। आज मणिर बिया तो मैं आगते कैसिलो जे बजार करोते मणिर बिया अलग डिफरेंट टाइप आछे तो अलग चाई एन्जयमेन्टो हबो कारण दरा होइसे कार्बी सरी दरा होइसे नेपाली और कइना होइसे कार्बी तो बियातो एटा एक्साइटमेन्ट आछे सबरे तो चाई थाकिब आगলৈকে बियातो केनेके হয়। আপোনালোকে দেখা পাইছে দৰাৰ গাড়ী আহি আছে আগত ফুল চুল লগাই ফৰ্চুনাৰত তো আমাৰ কইনা ঘৰৰ মানুহখিনি এক্সাইটেড হৈ আছে। मैं बहुत देखा पालो जे नेपाली सम्प्रदाय जेतिया बिया पात दिनते दरा आए कइना लबर कारण और नाजानो एटु एटा कि नियम तो जेहेतु तेलुकर परम्परा तो हेतु बजाय राखे तो हेतु आमी कबलगिया एकु नाइ तो जास्ट आमी बियातो एन्जय करिम तो चाइ थाकिब ब्लगটো। दरा घर मानु आहि पाइसे दरा आहि पाइसे एतिया और लगते किछु मुहूर्तत इयाते आमार दरा सुमाब तो दरा सुमार आगते हयतो किछु दराक प्रश्न सश्न सुधिब तारे परम्परा आछे। जग्गु आमार सुपारमेन लागि आछे अहोमर सुपारमेन आपनालोके भिडिओটো দেখা पाइसे। हेलो হয় কওকচোন। दरा घर पार्टिए लगाइছে मोर बेक साइडे देखा पाइसे दरा अलरेडी आहि पाल मणिर दरा
মিনিমাম এমাউণ্ট দিব লাগিব আজিকালি গুগল পে আছে নহয় বহুত দামী ছোৱালী হয় আমার দরা কাল মই করো কিবা কি লৈ যাব লাগে আমার ছোৱালী লৈ যাব বুঝা কিবা কি তো মোৰ বেক সাইডে দেখা পাইছে তো দৰাৰ ভৰি ধুৱাই আছে দৰাৰ ভৰি ধোৱাৰ পিছত ইয়াতে এণ্ট্ৰি হ'ব তো এণ্ট্ৰি হোৱাৰ পিছত যিখিনি আমাৰ পৰম্পৰা আছে সেইটোৰ লগত আমাৰ নেপালী সম্প্ৰদায়ৰ লগত মিলা মিছাকৈ সেইখিনি পৰম্পৰা আগবঢ়াব তো চাই থাকক আগলৈকে ব্লগটো কেনেকৈ হয় দৰাক লৈ আহিলে মণ্ডপলৈকে মণ্ডপত এতিয়া যিখিনি ৰীতি নীতি আছে সেইখিনি কৰিব আমাৰ ৰঞ্জনী বাই ব্লগিং কৰি আছে মোৰ লগে লগে তো এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰঞ্জনী দাস বুলি আছে দৰাক মণ্ডপত ৰখাই থোৱা হৈছে এতিয়া আমি ৰভাতলিৰ ভিতৰত সোমাম ৰভাতলিটো কেনেকৈ সজাইছে আমি চাম এতিয়া মণিৰ বিয়াৰ যিহেতু স্পেচিয়েলি জেউতিৰ বেষ্ট ফ্ৰেণ্ড হয়
তো ইয়াতে আমাৰ কইনা আহি গ'ল, কইনা বহিব মণি, লগতে আমাৰ ইয়াৰ মণ্ডপত যিটো ৰীতি নীতি আছে সেইখিনি পৰম্পৰাগতভাৱে আগবঢ়াব। ओम जन्येन जन्यमय जन्त देवस्थानि धर्माणि प्रथमन्यसन्न तेनाकं महिमानः सतन्तरपृथिवी सत्याः सन्ति देवाः यानि यानि पापानि जन्मन्तरचितानि च तानि सर्वाणि गच्छन्तु पदाख्यं पदे पदेः ये तीर्थानि प्रचरन्ति शिखाब्दा शिखास्तानि कङ्गडाः ते कायकुण्ठत्रयोजने पदनमानि तन्मति তো আমাৰ মণি বহি গ'ল মণ্ডপত আৰু আমাৰ দৰাক এতিয়া নিয়ম নীতি কৰি আছে, যিখিনি আমাৰ নেপালী নিয়মত কৰিব লাগে। তো তাৰপাছত নেক্সট আমাৰ কাৰ্বি নিয়ম হ'ব, কাৰ্বি নিয়মতো দেখাম। তো দেখা পালে ইয়াতে আমাৰ নিয়মখিনি চলি আছে। আছে দৰাৰ ভাইটি, তো দৰাৰ ভাইটিক লগ ধৰিলোঁ, অলপ পিছত আৰু কথা পাতিম যে নেপালী নিয়মত দিনত কিয় বিয়া পাতে, সেইটো এটা কুৱেশ্যন মাৰ্ক মোৰ মনত হৈ আছে, মই সুধিম। তো মোৰ বেক চাইডে দেখা পাইছে অলৰেডি ৰিচেপশ্যন ষ্টাৰ্ট হৈ গ'ল। তো দেখুৱাম আৰু কি কি আছে। মামীহঁতে ৰঞ্জনী বাই লাইনত আছে, আমিও লাইনত আছোঁ, মই যাম নেক্সট। তো খানা আচ্ছা খাব না, ঠিক আছে।
চব্জি এইটো কি হয় নিৰামিষ চব্জি চব্জি এইটো পনীৰ এইটো অপাহান এনেকুৱা ক'ব লাগিব এইটো কেম্পচিনে এইটো চিকেন চিকেন এইটো চিকেন এইটো মটন চম্ব্ৰ আহি গ'ল ভাত খাই আছে আমাৰ মামাজী ভাত খাই আছে যতীন খুৰা আছে আমি বিয়াত আছোঁ এতিয়া বৰ্তমান তো আমাৰ এতিয়া কইনা দৰাৰ অলপ কিছুমান নিয়ম হৈ গ'ল নেক্সট বোলে এতিয়া কইনাক আমাৰ নেপালী সাজ পিন্ধাব নেপালী সাজ পিন্ধোৱাৰ পিছত আৰু কিছু নিয়ম আছে সেই নিয়মখিনি কৰাৰ পিছত আমাৰ কাৰ্বি নিয়মখিনি দেখুৱাম আপোনালোকে চাই থাকিব খুঁজে থাকিব ওখানা মিশে কপিছি তোমাকে দেখে দুটি কি যে সৰু মই তোমাৰ এক তুমি জানো বুঝানে সপোনতো দিথাকতো তুমি সপোনতো দিথাকতো তুমি জানা মাজতে তোমাকে বাসিম চাবা মই রাখিলে হল এখানে
বস্তু সিঙ্গেল দিনে আমরা গাড়ির কথা নেই হ্যাঁ আবু বাজা ক্ষীর মিঠো রাইজা বুঝলে জুপি মই ইয়াক সুধিম এতিয়া নেপালীবিলাকে দিনত কিয় বিয়া পাতে কি কাৰণ কচোন দিনত এতিয়া মই সোধা নাই এনে আৰু দিনত বিয়া পাতে এনতে মানে আমাৰ নিয়মটো দিনত ৰাতি এইবিলাক নকৰে দিনৰ নিয়মটো মানে কি কৰে কেনে এইটো মই নাজানো কিন্তু সোধা নাই কিন্তু আমাৰ বেছিভাগ দিনতে বিয়া হয় তো ইও নাজানে ৰিজনটো দিনত কিয় মই বিয়া কিন্তু পাতে আৰু মই reasonটো- জানিব চেষ্টা কৰিম নেপালী ৰিচুৱেলটো মানে কমপ্লিট হৈ গ'ল নেপালী ৰিচুৱেল কমপ্লিটৰ পিছতে এতিয়া আকৌ আমাৰ ট্ৰাইবেল কাৰ্বি যিটো নিয়ম আছে আমাৰ কাৰ্বি নিয়মটো সেইটোৰ কাৰণে আগবাঢ়িম তাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে ইয়াতে মানে দুটা পাৰ্টি আণ্ডাৰষ্টেণ্ডিঙত এতিয়া আমি যাম গৈ এতিয়া আমাৰ যিটো কাৰ্বি নিয়ম আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম এতিয়া মই গৈ আছোঁ মণিৰ ঘৰলৈকে মণিৰ ঘৰত কিছুমান আমাৰ কাৰ্বি নিয়ম আছে তো তেওঁলোকৰ যিহেতু নিয়মটো হৈ গ'ল তো আমাৰ নিয়মটোও দেখাম এতিয়া তো আমাৰ নিয়মত কেনেকৈ কি হয় সেইখিনি দেখাবলৈ চেষ্টা কৰি আছোঁ